বৈষ্ণৱ পুৰোধা শ্ৰীমন্ত শংকৰদেৱৰ পিতৃপুৰুষসকল শৈৱ তথা শাক্ত সম্প্ৰদায়ৰ অনুগামী আছিল। চৰিতপুথিত উল্লেখ আছে যে শংকৰ সূৰ্যৰ পিতৃ কুসুম্বৰ ভূঞা বহুদিন ধৰি নিঃসন্তান আছিল। সেই সময়ছোৱাতে এটি আচৰিত ঘটনাও ঘটা দেখা যায়। কুসুম্বৰ শিৰোমণিৰ এজনী কপিলী গাই আছিল। গোৱালে যি স্থানত সেই গাই বান্ধি যায়, ৰাত্ৰি সময়ত সেই স্থানৰ পৰা পঘা খুলি গাইজনী অন্তৰ্ধান হয়, কিন্তু পুৱা আহি সেই ঠাইতেই ৰয়হি। এদিনাখন লক্ষ্য কৰে যে গাইজনীৰ দেহ পুৱাৰ ভাগত ভিজি থাকে। এই ৰহস্যৰ গম ল'বলৈ গাইজনীৰ পিছে পিছে যাওঁতে দেখা গ'ল সেই গাই লোহিত অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰ হৈ শিঙৰীৰ গুপ্তেশ্বৰ পায় আৰু হেম্বেলিয়াবলৈ ধৰে। তেনেতে মন্দিৰৰ পূজাৰী আহি সেই গাইৰ দুগ্ধ খীৰায় আৰু সদাশিৱক দুগ্ধেৰে স্নান কৰায়। পিছত পুনৰ সেই গাই লোহিত পাৰ হৈ আগৰ বান্ধি থোৱা স্থানতে থাকেগৈ। এই ঘটনাৰ পৰা কুসুম্বৰ ভূঞাৰ বোধ হয় যে নিশ্চয়কৈ গুপ্তেশ্বৰ শিৱ জাগ্ৰত। সেয়ে দুগ্ধ, ঘৃত, মধু ইত্যাদিকে ধৰি নানাবিধ উপকৰণেৰে সদাশিৱক পুত্ৰপ্ৰাপ্তিৰ বাবে পূজা কৰে। পূজাৰীয়েও কয়, গৌৰীনাথ সন্তোষ, এতেকে পুত্ৰ হ'ব। কথামতেই সময়ত কুসুম্বৰৰ পুত্ৰপ্ৰাপ্তি হয়। আশুতোষ শংকৰৰ আশীষত পুত্ৰ লাভ কৰাৰ বাবেই পিতৃয়ে পুত্ৰৰ নাম থলে শংকৰ। ডক্টৰ মহেশ্বৰ নেওগেও পবিত্ৰ অসম গ্ৰন্থখনিত এই ঘটনাটি চমুকৈ উল্লেখ কৰিছে। অসমীয়া বৈষ্ণৱ সমাজ তথা সনাতন বৈদিক ধৰ্মৰ লগত জড়িত এনে বহু কথা জানিবলৈ অপ্ৰমেয় চেনেলটি ছাবস্ক্ৰাইব কৰক।